বান্ধৱীসকল, আপোনালোকে চাগে মোৰ এই থাম্বনেইলটো চাই গম পালেই মই কাইলৈ ক'ত গৈছিলোঁ। তাৰপিছত তাত ইয়াত কিছুমান ভিডিঅ' বনাইছে, এইবোৰ আপোনালোকে দেখিছে চাগে। মই থাম্বনেইলটো চাই চাগে গম পাইছে মই বিয়ালৈ গৈছিলোঁ। কালি বিয়াৰ হেৰি আছিলে, তো তাত অলপমান হেৰি কৰি আহিলোঁ। মোৰ অলপমান শ্বুটিং ওলাইছিল, মানে ভিডিঅ' কৰিছিলোঁ, ইয়াত এডিট কৰি দিছোঁ। কেতিয়াবা বেলেগ দিন গ'লে ভালকৈ দিম। আপোনালোকে এই ভিডিঅ'টো চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ লাগে। চামুচ প্লেট চব থোৱা আছে। মানুহ এজন আহিব লাইনকৈ, ইয়াৰ পৰা লৈ যাব। চালাডৰ হয় এইটো, ইয়াত ভাত চব্জি চব দৰকাৰ থাকে। চবেই ইয়াৰ পৰা লাইন লৈ যাব আৰু ইয়াৰ পৰাই ষ্টাৰ্ট খোৱা বোৱা। এজনকৈ আহিব আৰু চবেই এজনকৈ শাৰী পাতি চবেই লৈ খাব আৰু এইবোৰ ইয়াত আমি সজাইছোঁ। আপোনালোকে চাব পাৰে, ইফালে সজাই থোৱা আছে, এতিয়া খালী আছে। আমাৰ হান্দিকেইটা কিচেন ৰুমটোত আছে, আনি ইয়াত ভৰাই দিম বাৰু, ঢালি দিলে হ'ল আৰু। ইয়াত বাকীবোৰ ছেটিং কৰিব আছে অলপ চলপ। মানুহবোৰ ইফালে আহিব, তাৰপিছত ভাত চাত লৈ সেইটো ৰাস্তা দি ওলাই যাব, মানে সেইটো দৰ্জা দি ওলাই যাব। আমাৰ এইটো চাইড ফালে আছে কিচেনটো, ইয়াত চব ঢকা থাকে। তাৰপিছত মই দেখুৱাই দিম বাৰু ৰুমৰ এই পাছফালে আমাৰ কিচেনটো। এইটো ইফালে প্লেট চিলেট আছে চব। তাৰপিছত এইবোৰ চুইট হয়, এইবোৰ চুইটৰ বল হয়। এটাতো 50 জনমান মানুহ খাব পাৰে, আইচক্ৰীম লেখীয়া। তাৰপিছত এইটো চাইডতে এইটো কিচেন ৰুম হয়। তেওঁ কিচেন ৰুমটো ইফালে বাৰ আছে, বিয়া আৰু বাৰ থাকিবই। এই বাৰত এইফালে বিয়েৰ আছে, চফ্ট ড্ৰিংক আছে, পানী বটল আছে, বৰফত ডুবাই থোৱা আছে চব ঠাণ্ডা হ'বৰ কাৰণে। বৰফত এইফালে গিলাচ আছে। তাৰপিছত ইয়াত মই ফুল বনাই আছোঁ। তাৰপিছত ইফালে বিয়েৰ একদম ক'বই নালাগে আৰু, পুৰা বিয়েৰ ভৰাই থৈছে, ঠাণ্ডা ক'ল্ড ড্ৰিংক। তাৰপিছত এতিয়া সজাই দিছে এইটো কেক, ইফালে বন ব্ৰেড চব, এইবাৰ মাছ চালাড চব ৰেডিয়ে হৈ গ'ল মানে। তাৰপিছত ইফালে সেইটো চালাড চাব পাৰে, এইটো মাছ ইফালে চব ৰেডি কৰিছে, অলপ অলপ আনি। তাৰপিছত এইবোৰ ফ্ৰুট চ্ৰুট চব, এইবোৰ কাছৰ বল হয়, এইবোৰত খাব পাৰে। এইবোৰ আমাৰ কিচেনৰ হেৰি, এইবোৰ ৱেটাৰ হয়, ৱেটাৰকেইটাই লৈ দিব। তাৰপিছত এইটো বাৰ হয়, এইটো বাৰত দি আছে, চালু হৈ গ'ল আৰু অলপ চলপ। আমাৰ কিচেনত কি আনিছে এইটো চাব পাৰে। ইফালে আছে ফ্ৰাই ৰাইচ, এইটো ফ্ৰাই ৰাইচ। তাৰপিছত এইটো গাহৰি মাংস। তাৰপিছত এইটো চিকেন আছিলে, আধা আধি খালীয়ে হৈ গ'ল, অলপ আছে আৰু বেছি নাই, একদম বহুত খালী হৈ গ'ল। সেইখন দি আছিলে, খালী হৈ গ'ল। তাৰপিছত এইফালে আছে কাৰী, ইয়াততো দালি নাখায়, চবে কাৰী খায়, সেইটোৱে আৰু চাব পাৰে। এইফালে মানুহবোৰ আহিছে খাবলৈ, তাৰপিছত লাইন পাতি আহিছে, লৈ গৈ আছে, খুৱাই খাই আছে আৰু। তাৰপিছত এইফালে বাৰৱালাই পুৰা বিয়েৰ ঢালি আছে, পুৰা তাবাম বনাইছে। সি নিজেও এক পেক মাৰি আছে। মোক খাবি নেকি সুধিছিলে, মই নাখাওঁ ক'লো, মই নাখাওঁ যে। ক'ল্ড ড্ৰিংককেইটা খাই আছোঁ বাৰু মই। মোক কৈছে বনাই চাবি নেকি বুলি, মই কৈছোঁ দিয়কচোন, ময়ো এক পেক বনাই চাম। তাৰপিছত সি দিছে মোক, মই তাক বনাই দেখুৱাইছোঁ আৰু, ময়ো জানো বোলো বনাবলৈ। তাৰপিছত সি কৈছে ছ'ডা ঢাল। মই কৈছোঁ ছ'ডা নহয়, মই থাম্ছ আপ ঢালি বনাম। তাৰপিছত আৰু বনা বুলি কৈছে, কেনেকৈ বুলি কৈছে। তাৰপিছত দেখুৱাই দিছোঁ বনাবলৈ, এক্সপিৰিয়েঞ্চ আছে, মই আগতে এইবোৰ কাম কৰিছোঁ হোটেলত বুলি কৈছোঁ আৰু। তাৰপিছত হাঁহিছে আৰু, তাৰপিছত আৰু বনাই দেখুৱাই দিছোঁ আৰু, এনেকৈ বনাই বুলি। হয় নেকি বুলি কৈছে। তাৰপিছত এইফালে
মোক ইমান জোৰত পেচাব লাগিলে একদম দৌৰি দৌৰি আহিছোঁ আৰু পেচাব কৰিবলৈ। পেচাব কৰিলে আৰু কাম খতম আৰু আমাৰ হেৰিও ছুটি হ'ল আৰু মই ভাত চাত খাই দিলোঁ। পেচাব কৰি এতিয়া যামগৈ আৰু ৰাতি যে গাড়ী চাড়ীকেইটা দেখুৱাই থাকিবলৈ আমনি হয় আৰু এইফালে এইটো টয়লেট হয়, এইটো পেচাব কৰা ঘৰ হয়। পেচাব চেচাব কৰি বাছ